নমস্কাৰ আজি আপোনালোকক দেখুৱাম হাঁহৰ বাবে কেনেকৈ ঘৰতে কম খৰচত আপুনি দানা প্ৰস্তুত কৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হাঁহৰ ব্যৱসায়ত লাভ কৰিবলৈ হ'লে আপুনি বিশেষকৈ দানাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু দানাৰ খৰচ যদি আপুনি কমাব পাৰে তেতিয়াহ'লে আপুনি হাঁহৰ ব্যৱসায়ত লাভ কৰিব পাৰিব গতিকে আহক আমি আজি প্ৰেক্টিকেলি দেখুৱাওঁ কেনেকৈ আমি ঘৰতে দানা বনাম ইয়া দেখিছে আমি কচু কাটি আনিছোঁ বাৰীৰ পৰা এনেকুৱা ধৰণৰ আমাৰ সকলোৰে ঘৰত বাৰীত আমাৰ কচু গজি থাকে আপুনি বাৰীৰ পৰা এনেকৈ অলপ কচু কাটি ল'ব আৰু এই কচুখিনি আপুনি সৰু সৰুকৈ কাটি ল'ব যিহেতু আমি এইখিনি দানাত দিব লাগিব গতিকে আমি এনেকৈ সৰু সৰুকৈ কচুখিনি কাটি ল'ম আপুনি ভিডিঅ'টো চাই থাকক মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ এতিয়া আমি অলপমান কচু কাটি ল'লোঁ আৰু বাকী থকা কচুখিনি আমি ৰাখি দিছোঁ নেক্সট ডে দানা বনাবৰ বাবে আৰু এতিয়া আমি এটা চচত ধুনীয়াকৈ কচুখিনি ভৰাই লৈছোঁ তাৰপিছতে আমি ইয়াত দিম পলিচ আৰু তুঁহ তেনেদৰে পলিচ আৰু তুঁহ আপুনি দিব আৰু ইয়াত দেখিছেনে মই 1 মিনিটৰ কাৰণে পানী আনিব গ'লোঁ আৰু পানী আনিব যাওঁতে দেখিছেনে পাৰকেইটা আহি লাগি গ'ল সিহঁতে বহুত উৎপাত কৰি থাকে বাদ দিয়ক ইয়াত দেখিছে আমি পানী দিছোঁ পানী ধুনীয়াকৈ 1 বাল্টিং পানী দি দিছোঁ চচটোত আৰু চচত পানী দিয়াৰ পিছতে আমি ধুনীয়াকৈ জুইৰ ওপৰত চচটো তুলি দিলোঁ আৰু এনেদৰে আপুনি ধুনীয়াকৈ কচুৰ লগত তুঁহ পলিচ দিব আৰু ইয়াৰ লগত আপুনি চাউলো দিব পাৰে চাউলো দি দিব পাৰে আৰু চাউল দিয়াৰ পিছত যেতিয়া এনেদৰে অলপ দেৰি জুইৰ ওপৰত ৰাখি দিব আৰু যেতিয়া অলপ সিজিব ধুনীয়াকৈ সিজাৰ পিছত আপুনি নমাই দিব ঠাণ্ডা হোৱাৰ বাবে আৰু ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকৈ আপুনি হাঁহক খাবলৈ দি দিব